আগতে ভাবিছিলোঁ যে ডাঙৰ হ'লে দৌৰি কিনে ইণ্টাৰভিউ দিম আৰু চাকৰি এটা ল'ম। কিন্তু এতিয়া গম পাইছোঁ যে চাকৰি ল'ব লগা হ'লে বা অসম পুলিচত যোগদান কৰিব হ'লে বা যিকোনো চাকৰিত ল'ব লগা হ'লে বা ছাকচেছ পাব লগা হ'লে অলপতো কষ্ট কৰিব লাগিব ভাই, অলপ কষ্ট কৰিব লাগিব। অকল কষ্ট কৰিলে নহ'ব, হাৰ্ড ৱৰ্ক, স্মাৰ্ট ৱৰ্ক গোটেইখিনি আপুনি কৰিব লাগিব। তেতিয়াহে যদি তুমি মানে সফল হোৱা, মানে চাকৰিটো পোৱা। আৰু হয়তো চাকৰি পোৱাৰ মানে সকলোৰে যোগ্যতা নাথাকেই, মানে চাকৰিটোৰ লগত বহুত ধৈৰ্য, কষ্ট, সহ্য, দুখ ভাগৰ সকলো নেওচি তুমি এইবিলাক কৰিব লাগিব। বুজি পাইছা নহয়? গতিকে তুমি এইবিলাক যেতিয়া তুমি সকলোবোৰ নেওচি পাৰ কৰিবা, তাৰপিছত হয়তো তুমি তোমাৰ পিছফালে ৰৈ থাকিব, অপেক্ষা কৰি থাকিব সেই চাকৰিটো, সেই তোমাৰ পুলিচ হোৱাৰ, অসম পুলিচ হোৱাৰ মানে সপোনটো। গতিকে এইবিলাক কথা পাহৰি নাযাবা যে ইমান সহজতে সিহঁতে পোৱা নাইতো, সিহঁতৰ পিছত বহুত হাজাৰ কষ্ট বাধা বিঘিনি লুকাই আছে। আৰু এইবোৰ সহ্য কৰিব পাৰিলেহে তুমি হয়তো সফল হ'ব পাৰিবা, হয়তো চাকৰি পোৱাৰ যোগ্যতা থাকিব। বুজি পাইছে নহয়? গতিকে কৰা দষ্ট এতিয়াৰ পৰা চেষ্টা কৰা।